হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। তো গাইজ, আজি ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে নিশ্চয় আপোনালোকে টাইটেল আৰু থাম্বনেইলখন চাই বুজিব পাৰিছে। তো গাইজ, হয়, আজিৰ ভিডিঅ'টো বেহাৰবাৰী আউটপোষ্টৰ ওপৰত হ'বলৈ গৈ আছে, যিখন বৰ্তমান অসমৰ প্ৰথম আৰু একমাত্ৰ 10 বছৰ চলা জনপ্ৰিয় ধাৰাবাহিক হয়। তো গাইজ, আজিৰ ভিডিঅ'টোৰ আপডেটটো হৈছে যে বহুতো লোকে ধাৰাবাহিকখনত কেকে আৰু মোহনক দেখা নাই, আৰু এওঁলোক দুজন হৈছে এওঁলোক দুজনক চিনাকি কৰি দিয়া প্ৰয়োজন নায়েই, কাৰণ এওঁলোক দুজন হৈছে প্ৰত্যেকজন ব্যক্তিৰে এখন চিনাকি মুখ। তো গাইজ, এওঁলোক দুজনক প্ৰায় দুই তিনিটা মাহ হ'ল আমি সকলোৱে ধাৰাবাহিকখনত দেখা নাই। তো গাইজ, আজি এই বিষয়টোৰ ওপৰতে আপডেটটো লৈ আহিছোঁ, কিয় তেওঁলোকক দেখা নাই বা তেওঁলোক বৰ্তমান কি কামত বিজি হৈ আছে, সেই ভিডিঅ'টো একেলগে চাই থাকিব। তো গাইজ, এইখিনিতে বহুতো লোকে কৈ আছে যে কেকে আৰু মোহন দাই কংগ্ৰেছ দলত যোগদান কৰিলে, আৰু বহুতো লোকে কৈ আছে তেওঁলোকে থিয়েটাৰ কৰি আছে, আৰু বহুতো লোকে কৈ আছে তেওঁলোকে আহিবলগীয়া ৰাসৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, ৰাসৰ প্ৰগ্ৰেমসমূহৰ কাৰণে, আৰু কিছুমানে কৈ আছে যে তেওঁলোকে চিৰদিনৰ কাৰণে বেহাৰবাৰী আউটপোষ্ট কিবা কাৰণত কাজিয়া লাগি গুচি গ'ল। তো গাইজ, তেনেকুৱা কোনো কথাই সত্য নহয়। আজি মই জনাম আপোনালোকক কি কাৰণে তেওঁলোকক দেখা নাই। তো গাইজ, এইখিনি জল্পনা কল্পনা চলি থকাৰ মাজতে 2 এদিন আগত বেহাৰবাৰী আউটপোষ্টৰ পৰিয়ালে এখন সংবাদমেল যোগে ৰাইজক জানিবলৈ দিয়ে যে কেকেদা আৰু মোহন দা তেওঁলোক দুজনে মাত্ৰ 2 মাহৰ কাৰণে বিৰতি লৈছে। তেওঁলোকে কোনো ধৰণৰ ইয়াতে স্পষ্টকৈ কোৱা নাই যে কি কাৰণে তেওঁলোকে বিৰতি ল'লে, বা তেওঁলোকে কোৱা নাই যে তেওঁলোক দুজনে চিৰিয়েলখন এৰি গুচি গ'ল। কিন্তু গাইজ, মই আপোনালোকক এতিয়া প্ৰকৃত খবৰটো জনাবলৈ যাই আছোঁ, যিটো শুনিলে আপোনালোকৰ হয়তো মুখত হাঁহি বিৰিঙি উঠিব, আৰু তেওঁলোক দুজনক চিৰিয়েলত নেদেখা যিখিনি দুখ আছিল, সেই দুখখিনি সুখত পৰিণত হ'ব, কাৰণ তেওঁলোক দুজন এতিয়া বৰ্তমান ব্যস্ত অসমৰ হাৰ্টথ্ৰব, সকলোৰে জনপ্ৰিয় ছিংগাৰ, আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গদাৰ আহিবলগীয়া এখন ধামাকা ছবি চিকাৰৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ আছে। হয়, আপোনালোকে এইটো প্ৰকৃততে সত্য কথা, তেওঁলোকে বৰ্তমান জুবিন গাৰ্গদাৰ আহিবলগা ছবিখনৰ শ্বুটিঙত ব্যস্ত হৈ আছে। সেই ছবিখন চাগে 24ৰ প্ৰথমতে ৰিলিজ দিয়া হ'ব বুলি জনাইছে। তো গাইজ, আপোনালোকে টেনশ্যন কৰিব লগা কোনো প্ৰয়োজন নাই, কাৰণ আপোনালোকৰ প্ৰিয় অভিনেতাজন আমাৰ হাৰ্টথ্ৰবজনৰ লগত চিকাৰৰ শ্বুটিঙত ব্যস্ত হৈ আছে। তো গাইজ, আপোনালোকে চিন্তা কৰিব লগা কোনো প্ৰয়োজন নাই। আকৌ আপোনালোকে দেখা পাব কেকেদা আৰু মোহন দাক, আৰু তেওঁলোকে সদায় আমাৰ লগত আছে আমাক সহায় থাকিবৰ কাৰণে। তো গাইজ, আজি ভিডিঅ'টো যদি আপডেটটো যদি অলপ ভাল লাগিছে, আপোনালোকে জানিব পাই কেনেকুৱা পাইছে, কমেণ্ট কৰি জনাব, আৰু ফেচবুকত যিসকলে চাই আছে তেওঁলোকে কমেণ্ট কৰি পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।